প্ৰিয় দৰ্শক অসম মটৰ কাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত মাৰুতি সুজুকি ডিজায়াৰ গাড়ীখন দেখাব বিচাৰিছোঁ। ডিজায়াৰ গাড়ীখনত আপোনাৰ 4টা ভেৰিয়েণ্ট আছে, LXi, VXi, ZXi আৰু ZXi প্লাছ। আজি মই আপোনালোকৰ আগত টপ মডেল ZXi প্লাছ গাড়ীখন দেখাব বিচাৰিছোঁ। আচলতে মই গাড়ীৰ ওপৰত ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই, আপোনালোকে গাড়ী এখন কিনোতে গাড়ীখনত কি সুবিধা দিছে, গাড়ীখনৰ সেফটি কেনেকুৱা, গাড়ীখনৰ ইঞ্জিন কেনেকুৱা, এই সকলোবোৰ বস্তু যদি সকলোবোৰ কথা যদি আগতীয়াকৈ আপোনালোকে গম পায়, তেতিয়া গাড়ী এখন কিনোতে কোনো ধৰণৰ অসুবিধাই নহয়। সেয়েহে মই আপোনালোকৰ আগত খুটি নাতি মাৰি গাড়ীৰ ওপৰত ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমি এতিয়া ফ্ৰণ্ট ছাইডৰ পৰা আৰম্ভ কৰোঁ। ফ্ৰণ্ট ছাইডে চাওক, ইয়াত আপোনাৰ মাৰুতি সুজুকি লগো দিয়া হৈছে। এয়া আপোনাৰ মাৰুতি সুজুকি লগো দিছে, লগতে আপোনাৰ ক্ৰম আউটলাইন ইউজ কৰা হৈছে আৰু এয়া চাওক ব্লেক কালাৰ গ্ৰিল এলিমেণ্ট ব্যৱহাৰ কৰা হৈছে। আৰু চাওক আপোনাৰ লগোটো অলপ ডাঙৰ চাইজ দিয়া হৈছে ইয়াত আপোনাৰ। আহক এতিয়া আমি হেডলেম্পটো চাওঁ। হেডলেম্প আপোনাৰ ইয়াত প্ৰজেক্টৰ হেডলেম্প দিয়া হৈছে, লগত আপোনাৰ ইণ্ডিকেটৰ দিয়া হৈছে আৰু LED DLছো আপোনাৰ দিয়া হৈছে আৰু তলত আপোনাৰ পিয়ানো ব্লেক ফিনিচিং কৰা হৈছে। তলত আপোনাৰ চাওক, তলত আপোনাৰ ইয়াত ফগ লাইট দিয়া হৈছে, ফগ লাইট আপোনাৰ ইয়াত হেল'জেন দিয়া হৈছে আৰু লগতে আপোনাৰ ক্ৰম বৰ্ডাৰিং এটা কৰা হৈছে। আৰু গাড়ীখনৰ আপোনাৰ বাম্পাৰ আপোনাৰ বডি কালাৰ দিয়া হৈছে। গাড়ীখনৰ ফ্ৰণ্ট ছাইডে ক্ৰম আউটলাইন ইউজ কৰাৰ কাৰণে গাড়ীখনৰ ফ্ৰণ্ট প্ৰফাইলটো দেখাত বেছি ভাল লগা হৈ পৰিছে। গাড়ীখনৰ টায়াৰটো চাওঁ আহক। ইয়াত আপোনাৰ 15 ইঞ্চ টায়াৰ চাইজ দিয়া হৈছে, লগতে আপোনাৰ ডুৱেল টন এলয় হুইলছ প্ৰভাইড কৰিছে আৰু টায়াৰটো আপোনাৰ স্কোৱাৰ চাইজ হৈছে 185/65 দিয়া হৈছে। এয়া ORBM চাওঁ আহক। ORBM আপোনাৰ ৰেড কালাৰ দিয়া হৈছে, লগতে আপোনাৰ LED ইণ্ডিকেটৰ প্ৰভাইড কৰিছে। আৰু আপোনাৰ ইয়াত ড'ৰ হেণ্ডেল চাওক, ড'ৰ হেণ্ডেল আপোনাৰ ইয়াত বডি কালাৰ ইউজ কৰা হৈছে। বেক চাইড প্ৰফাইলটো চাওঁ আহক। বেক চাইডৰ ওপৰত আপোনাৰ চাওক, ইয়াত চাফ এণ্টেনা দিয়া হৈছে আৰু লগতে আপোনাৰ ডিফগাৰ দিয়া হৈছে আৰু ইয়াত তলত চাওক আপোনাৰ হাই মাউণ্ট ষ্টপ লেম্প দিয়া হৈছে আৰু আপোনাৰ এইপিনে মাৰুতি সুজুকি লগো দিছে আৰু আপোনাৰ টেল লেম্প আপোনাৰ কমপ্লিট LED দিয়া হৈছে ইয়াত আৰু লগতে ইণ্ডিকেটৰ প্ৰভাইড কৰিছে। আৰু ইয়াত চাওক আপোনাৰ ডিজায়াৰ আপোনাৰ বেষ্ট লিখা হোৱা আছে আৰু আপোনাৰ মাজত এডাল আপোনাৰ ক্ৰম লাইন আপোনাৰ হাইলাইট হিচাপে ইউজ কৰা হৈছে। আৰু বেক চাইডে আপোনাৰ 4টা ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰ দিছে আৰু পাৰ্কিং কেমেৰাও প্ৰভাইড কৰিছে। ইয়াত চাওক আপোনাৰ কমপ্লিট আপোনাৰ বেক চাইড ভিউটো। গাড়ীখনৰ আপোনাৰ চাবিটো চাওঁ আহক। ইয়াত আপোনাৰ ৰিম'ট চাবি দিয়া হৈছে, ইয়াত আপোনাৰ লক আনলক আৰু বুট অপাৰেটিং কৰা ছিষ্টেম দিছে আৰু এইটো চাইডে চাওক মাৰুতি সুজুকি লগো দিয়া হৈছে। বুট স্পেচটো চাওঁ আহক। ইয়াত আপোনাৰ বুট স্পেচ 378 লিটাৰ্ছ দিছে আৰু লগতে আপোনাৰ ইয়াত স্পেয়াৰ টায়াৰ দিয়া হৈছে। ইয়াত চাওক আপোনাৰ টায়াৰটো 14 ইঞ্চৰ স্পেয়াৰ টায়াৰ দিয়া হৈছে আৰু লগতে আপোনাৰ পাৰ্চেল টে দিছে, লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে আপোনাৰ টুল কিটছো দিয়া হৈছে। ৰিয়াৰ ছিটৰ আপোনাৰ ডোৰখন চাওঁ আহক। আমি ৰিয়াৰ ছিটৰ ডোৰখন অ'পেন কৰিছোঁ। এয়া চাওক আপোনাৰ ইয়াত ডুৱেল কালাৰ ইউজ কৰিছে, ওপৰত আপোনাৰ ব্লেক কালাৰ ইউজ কৰিছে আৰু ইয়াত আপোনাৰ বেজ কালাৰ ইউজ কৰিছে আৰু আপোনাৰ ক্ৰম হেণ্ডেল দিয়া হৈছে, পাৱাৰ এণ্ড ছুইচ দিছে আৰু আপোনাৰ তলত চাওক আপোনাৰ মিউজিক বক্স দিছে আৰু বটল হোল্ডাৰ স্পেচ দিয়া হৈছে। আৰু বেক ছিটৰ আপোনাৰ স্পেচটো চাওক, ইয়াত আপোনাৰ দুটা আপোনাৰ এডজাষ্টেবল হেডৰেষ্ট দিছে আৰু আপোনাৰ আৰ্মৰেষ্ট ইয়াত দিয়া হৈছে আৰু আপোনাৰ লেগ স্পেচ ঠিকেই আছে। আৰু এয়া চাওক আপোনাৰ AC ভেণ্ট দিছে, AC ভেণ্ট দিয়া হৈছে আৰু ইয়াত 12 ভল্ট চাৰ্জাৰ পইণ্ট আপোনাৰ ইয়াত দিয়া হৈছে আৰু লগতে আপোনাৰ মোবাইল স্পেচো দিয়া হৈছে ৰিয়াৰ পেচেঞ্জাৰ কাৰণে। ৰিয়াৰ ছিটত আপোনাৰ 2জন মানুহ লং জাৰ্ণি আৰামত কৰিব পাৰিব, কিন্তু 3জন মানুহৰ কাৰণে স্পেচটো অলপ কম হ'ব পাৰে। এতিয়া আমি ড্ৰাইভাৰ ডোৰখন অ'পেন কৰোঁ আহক। এয়া চাওক আপোনাৰ ড্ৰাইভাৰ ডোৰখন। ইয়াতো আপোনাৰ ডুৱেল কালাৰ ইউজ কৰিছে, ওপৰত আপোনাৰ ব্লেক কালাৰ আৰু ইয়াত আপোনাৰ বেজ কালাৰ ইউজ কৰিছে। এয়া চাওক আপোনাৰ 4খন ডোৰ পাৱাৰ উইণ্ডো ছুইচ প্ৰভাইড কৰিছে আৰু লগতে আপোনাৰ ORBM আপুনি ইয়াৰ পৰা এডজাষ্ট কৰিব পাৰিব। ক্ৰম হেণ্ডেল দিয়া হৈছে। তলত চাওক আপোনাৰ ইয়াত আপোনাৰ ৱাটাৰ বটল স্পেচ দিছে আৰু মিউজিক বক্সৰ ছিষ্টেম দিয়া হৈছে। এতিয়া আমি ড্ৰাইভাৰ ছিটটো চাওঁ আহক। ড্ৰাইভাৰ ছিটত চাওক আপোনাৰ ইয়াত হাইট এডজাষ্টমেণ্ট দিয়া হৈছে, আপুনি মেনুৱেলি আপুনি আপ এণ্ড ডাউন কৰিব পাৰিব সিটটো আৰু আগলৈ পিছলৈ কৰিব পাৰিব। আৰু ইয়াত চাওক আপোনাৰ ড্ৰাইভাৰ আৰু কো ড্ৰাইভাৰত আপোনাৰ এডজাষ্টেবল হেডৰেষ্ট প্ৰভাইড কৰিছে। এতিয়া আমি গাড়ীখনৰ ভিতৰত চাওঁ আহক। ইয়াত আপোনাৰ লেডাৰ লেপ, ফ্লেট বটম, পাৱাৰ ষ্টিয়াৰিং দিয়া হৈছে আৰু লগতে উডেন ফিনিচিং কৰিছে। চাওক ইয়াত আপোনাৰ লগো দিয়া হৈছে আৰু লেফ্ট চাইডে আপোনাৰ ইনফৰটেইন ছিষ্টেম আপুনি অপাৰেট কৰিব পাৰিব আৰু ৰাইট চাইডে চাওক আপোনাৰ ক্ৰছ কণ্ট্ৰল ছিষ্টেম আপুনি অপাৰেট কৰিব পাৰিব। এয়া চাওক আপোনাৰ কমপ্লিট ভিউটো চাওক, এটা প্ৰিমিয়াম লুকছ দিয়া হৈছে।
ইয়াত চাওক আপোনাৰ ইয়াত আপোনাৰ ফোন কণ্ট্ৰল অপাৰেট কৰিব পাৰিব আৰু এইফালে আপোনাৰ ৱাইপাৰ কণ্ট্ৰল কৰিব পাৰিব আপুনি এটা ইয়াৰ থ্ৰুদি আৰু এইফালে চাওক আপোনাৰ হেডলাইট আপুনি হেডলেম্প আৰু ইণ্ডিকেটৰ আপুনি অপাৰেট কৰিব পাৰিব আৰু ইয়াত চাওক আপোনাৰ ষ্টাৰ্ট ষ্টপ ছুইচ দিয়া হৈছে এই ছুইচটো অন কৰিলে আপোনাৰ গাড়ীখন ষ্টাৰ্ট হৈ যাব আহক আমি গাড়ীখন ষ্টাৰ্ট কৰোঁ ইয়াত চাওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ অন হৈ গৈছে আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ কালাৰফুল ইউজ কৰিছে আৰু ইয়াত আপোনাৰ লেফ্ট চাইডে আপোনাৰ টেকোমিটাৰ দিয়া হৈছে আৰু ৰাইট চাইডে আপোনাৰ স্পীডোমিটাৰ দিয়া হৈছে মিডলত আপোনাৰ গাড়ীখনৰ ইনফৰমেশ্যন দিয়া থাকে যেনে আপোনাৰ গাড়ীখনত অইল কিমান আছে গাড়ীখন কিমান কিলোমিটাৰ গৈছে গাড়ীখনৰ মাইলেজ কিমান তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপুনি পাই যাব এতিয়া আমি চেণ্টাৰ কনচোল চাওঁ আহক চেণ্টাৰ কনচোলত চাওক ইয়াত আপোনাৰ টাচ স্ক্ৰীন দিয়া হৈছে ইয়াত আপোনাৰ এণ্ড্ৰইড অটো এপল কাৰপ্লে ব্লুটুথ কানেক্টিভিটি আৰু মিউজিক ছিষ্টেমত ইয়াত আপোনাৰ 4টা বক্স দিছে আৰু 2টা টুইটাৰ ইয়াত দিয়া হৈছে আৰু ওপৰত চাওঁ আহক ওপৰত আপোনাৰ এচি ভেণ্ট দিছে আৰু লগতে আপোনাৰ হাজাৰ লাইট ছুইচ দিয়া হৈছে আৰু ইয়াত চাওক আপোনাৰ ব্লেক কালাৰ আপোনাৰ ইয়াত ডেস্কবৰ্ড ব্লেক কালাৰ দিছে মাজত আপোনাৰ এডাল টেক্সাৰ লাইন দিয়া হৈছে আৰু তলত আপোনাৰ ইয়াত বেজ কালাৰ ইউজ কৰা হৈছে এচি ক্লাইমেট চাওঁ আহক ইয়াত আপোনাৰ অট'মেটিক এচি প্ৰভাইড কৰিছে কমপ্লিট অট'মেটিক এচি দিয়া হৈছে আৰু তলত চাওক আপোনাৰ ইয়াত 12 ভল্টৰ চাৰ্জাৰ দিছে আৰু ছাইডত আপোনাৰ USB চাৰ্জাৰ এণ্ড প্লাগ দিয়া হৈছে আৰু ইয়াত আপোনাৰ চাওক অলপ স্পেচ দিছে মোবাইল থ'ব পাৰিব আপোনাৰ আৰু ইয়াত আপোনাৰ 2টা কফি কাপ হোল্ডাৰ স্পেচ দিয়া হৈছে আৰু এখন চাওক আপোনাৰ 5 স্পীড মেনুৱেল গিয়াৰবক্স হয় আপোনাৰ 5 স্পীড মেনুৱেল গিয়াৰবক্স আপোনাৰ দিয়া হৈছে আৰু ইয়াত চাওক আপোনাৰ ইয়াত আপোনাৰ হেণ্ডবেগ দিয়া হৈছে এতিয়া আমি গ্ল'বক্সটো চাওঁ আহক ইয়াত আপোনাৰ নৰ্মেল গ্ল'বক্স দিয়া হৈছে আপুনি ইয়াত কুল গ্ল'বক্স প্ৰভাইড কৰা নাই আৰু এতিয়া চাওক কো-ড্ৰাইভাৰ ছাইডত চাওঁ আহক কো-ড্ৰাইভাৰ ছাইডত আপোনাৰ ইয়াত ভেনিটি মিৰৰ প্ৰভাইড কৰিছে আৰু ড্ৰাইভাৰ ছাইডত চাওঁ আহক ড্ৰাইভাৰ ছাইডত চাওক ইয়াত আপোনাৰ টিকেট হোল্ডাৰ দিয়া হৈছে আৰু এইটো আপোনাৰ হেল'জেন আপোনাৰ কেবিন লাইট দিয়া হৈছে আৰু আপোনাৰ IRBMখন চাওক ইয়াত আপোনাৰ ডে নাইট দিয়া হৈছে কিন্তু আপুনি মেনুৱেলি এডজাষ্ট কৰি ল'ব লাগিব গাড়ীখনৰ আপোনাৰ কমপ্লিট ডেছবৰ্ড চাওক ইয়াত আপোনাৰ প্ৰিমিয়াম লুকছ দিয়া হৈছে আৰু এখন টপ মডেল হয় চ' এই গাড়ীখন আপোনাৰ ভিতৰত বহিলে এটা প্ৰিমিয়াম ফিল আপোনাৰ অনুভৱ হয় মাৰুতি সুজুকি ডিজায়াৰ গাড়ীখনৰ আপোনাৰ ইঞ্জিনৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আপোনাৰ অকল পেট্ৰল ইঞ্জিন দিয়া হৈছে পেট্ৰল ইঞ্জিনত আপোনাৰ 1.2 লিটাৰ ডুৱেল জেট পেট্ৰল ইঞ্জিন দিয়া হৈছে পাৱাৰ আপোনাৰ 90 bhp টৰ্ক 130 নিউটন মিটাৰ দিয়া হৈছে আৰু আপোনাৰ 5 স্পীড মেনুৱেল আৰু অট'মেটিক ট্ৰেন্সমিশ্যন দিয়া হৈছে গাড়ীখনৰ আপোনাৰ মাইলেজ হৈছে 23.26 kmpl আপোনাৰ ফুয়েল টেংক দিয়া হৈছে 37 লিটাৰ্ছ গাড়ীখনৰ আপোনাৰ সেফটি ৰিগাৰ্ডিং ক'বলৈ গ'লে ইয়াত আপোনাৰ ডুৱেল এয়াৰবেগছ ABS উইথ EBD ব্ৰেকিং সিস্টেম ৰিভাৰ্ছ পাৰ্কিং কেমেৰা ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ ড্ৰাইভাৰ এণ্ড কো-ড্ৰাইভাৰ ছিট বেল্ট ৰিমাইণ্ডাৰ আৰু চাইল্ড সেফটি লক দিয়া হৈছে মোৰ অসম মটৰ কাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ সামৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ